সূচনা এই ভিডিঅ'টো কেৱল 18 বছৰৰ ওপৰৰ ব্যক্তিসকলৰ বাবেহে 18 বছৰৰ তলৰ ল'ৰা-ছোৱালী অনুগ্ৰহ কৰি ভিডিঅ'টো নাচাব। লগতে জনাওঁ যে দৰ্শকৰ সহায়ৰ প্ৰতি লক্ষ্য ৰাখিয়ে ভিডিঅ'বোৰ বনোৱা হৈছে। এওঁৰ লগৰ এজনে বহুদিনৰ পৰাই লাইন মাৰি আছিল মোৰ লগত, কিন্তু মোক কথাটো ক'ব চান্স পোৱা নাছিল। এদিন ফেচবুকত চেটিং কৰি থাকোঁতে কৈ দিলে, তেতিয়াৰ পৰা তেওঁৰ লগত ফ্ৰী হ'লোঁ। সদায় চেটিং কৰোঁ, লেতেৰা জ'কছবোৰ পঠায়। ময়ো মাজে মাজে দুই এটা বেয়া কথা কোৱা কৰিলোঁ। এদিন ৰাতি সি তাৰ লিংগটো ফটো মাৰি পঠাই দিলে। দেখি মোৰ মন চন বেয়া হৈ গ'ল। ময়ো পেণ্টি পিন্ধি থকা বুচখনৰ মেখেলাখন দাঙি একপি ফটো পঠাই দিলোঁ। ই পাগল হৈ গ'ল। পিছদিনা আহিম ক'লে। ৰাতিপুৱা ল'ৰা-ছোৱালী আৰু এওঁ যোৱাৰ পিছত ই আহি ঘৰ ওলাল। মই ভবাই নাছিলোঁ এনেকৈ যে আহিব। মই গা ধোৱাই নাছিলোঁ। ৰাতিপুৱা দৌৰা-দৌৰি হয় বাবে মই চব যোৱাৰ পিছত ফ্ৰী হৈ গা ধোওঁ। তাক ক'লোঁ বহক মই গাটো ধুই লওঁ, লেতেৰা হৈ আছোঁ। সি মোৰ একো কথা নুশুনি মোৰ ওপৰত বাঘে জঁপিয়াই দি জাপ মাৰি সাবটি ধৰিলে। মই ঘৰত পিন্ধা এটা শ্লিভলেছ নাইটি পিন্ধি আছিলোঁ। নিজকে লেতেৰা লেতেৰা লাগিছিল। মই যিমানে তাক আঁতৰাব চেষ্টা কৰোঁ সি সিমানে মোক জপটিয়াই ধৰে। গোটেই ৰাতি বোলে মোৰ আধা নঙত ফটোখন চাই 3বাৰমান পানী গ'ল। মোৰ গাল, ডিঙি, বাহু চবতে চুমা খাই চেলেকি কামুৰি মোক অস্থিৰ কৰি পেলাইছে। এবাৰ হঠাতে মোৰ হাতখন ওপৰলৈ দাং খাই যোৱাত কাষলতিৰ তলত মুখখন সোমাই হেঁচি ধৰিলে। মই তলকিব পৰাৰ আগতে সি মোৰ গোটেই কাষলতিৰ তলটো চেলেকি চাফা কৰি দিলে। কেইদিনমান ৰিমুভাৰ লগোৱা নাই ফলত তাৰ চুলিবোৰ অলপ দীঘল হৈ আছিল। সি চব জিভাখনেদি খাব ধৰিলে। খাই থাকোঁতে দুয়োখন হাতেদি মোৰ পকৰখন মোহাৰি আছিল, নাইটিৰ ওপৰেদি। এবাৰ মোৰ পকৰ ফুটাটোত এটা আঙুলি ভৰাই দিলে, আধামান সোমাই গ'ল। মই ভৰি এখন অলপ ডাঙা যেন কৰি তাক সুবিধা কৰি দিয়াত সি দুগুণ উৎসাহেৰে আঙুলিটো ভৰাই দিয়াত গোটেইটো মোৰ পকৰত সোমাই গ'ল। মোৰ চকু দুটা মুঠ খাই গ'ল। এই চান্সতে সি নাইটিটো দাঙি মূৰেদি সলকাই দিলে। মই মোৰ পতিৰ বন্ধু এজনৰ লগত সম্পূৰ্ণ উলংগ হৈ থিয় হৈ ৰ'লোঁ। মোৰ দেহৰ প্ৰতিটো ভাজতে সি হাত বোলাই চুহি চেলেকি মোৰ গিদাখন ৰসে চপচপীয়া কৰি পেলালে। ৰস বৈ মোৰ পকৰ পাইছিল। সি তেতিয়াও আঙুলিটো পকৰত সোমাই থৈছিল। তেতিয়া মোৰ দুভৰি মেলাই আছিল। সি মোৰ সন্মুখত আঁঠুকাঢ়ি মোৰ পেটটোত চেলেকি এখন হাতেদি মোৰ বাল ভৰ্তি বুচখন মোহাৰি আছিল। এবাৰ সি মোৰ দুভৰিৰ মাজেদি পাৰ হৈ গ'ল। এইবাৰ মোৰ বগা লোপথুপীয়া টিকা দুটা তাৰ সন্মুখত। মুখখন দুইখন টপিনাৰ মাজত ভৰাই জিভাইদি চেলেকিব খুজিছিল, কিন্তু মোৰ টপিনাৰ দাৱনা দুখন ডাঙৰ বাবে পৰা নাছিল। মোৰ টপিনাৰ দাৱনা দুখন ডাঙৰ বাবে তাৰ জিভাখনৰ ভিতৰত যোৱা নাছিল। অলপ আগফালে হাউলি দিয়াত মোৰ টিকা দুটা মেল খাই গ'ল। সি দুয়ো হাতেদি মোৰ দাৱনা দুখন ফাঁক কৰি একেবাৰে ফুটাত জিভাইদি চেলেকিব ধৰিলে। পকাটোৰ কুকুৰৰ দৰে মোৰ গোটেই কটিখন খালে চুলুক চুলুককৈ। মুখত মোৰ চকু পানী ওলাই গৈছিল। ইফালে মোৰ মৌচাকখনৰ ৰসে চপচপীয়া হৈ কৰঙন দুটা আঠা আঠা হৈ পৰিছিল। নুনুখনৰ খোজতিত থাকিব নোৱাৰা হৈ তাক ঠেলা মাৰি মজিয়াত পেলাই দি তাৰ চব কাপোৰ কানি টানি আজৰি খুলি দিলোঁ। মস্ত ঠেকি থোৰা ডাল মান হ'ব তাৰ কণীটো দেখি মোৰ হিতাহিত জ্ঞান হেৰাই গৈছিল। একো নাভাবি নিচিন্তি তাৰ কণীডালত বুচখন লগাই হাগিব বহা দি বহি দিলোঁ। পৰপৰকৈ গুৰিলৈকে সোমাই যোৱাতহে অলপ শান্তি পালোঁ। অলপো সময় নষ্ট নকৰি ঘপাঘপ পতি হিলাব ধৰিলোঁ। তাৰ অৱস্থা আৰু তথেবচ। দাঁত মুখ কামুৰি কঁকাল দাঙি আছে, চকু মুঠ খুৱাই। 2-4 থাপ দিওঁতে সি আহ আহ হৈ উঠিল। কি হ'ল সুধিব খোজোতে গম পালোঁ মোৰ মৌচাকত তাৰ ঠেকি থোৰাই বমি কৰিছে। মই ঘপককৈ কটিখন দাঙি দিলোঁ। তেতিয়াও তাৰ পৰা গোটা গোটা ৰস চিৰিক চিৰিককৈ মাৰি আছিল। তাৰ পেট আৰু বালবোৰত চেম্পু সনাৰ দৰে বগা বগাকৈ ফেনাই গৈছিল। চব চেলেকি চাফা কৰি দি মই তাৰ ওপৰত শুই দিলোঁ। অলপ সময় তেনেকৈ থাকি তাৰ সেইডাল এইবাৰ গুৰিলৈকে মুখত ভৰাই ল'লোঁ। মালপানী ওলোৱাত সৰু হৈছিল বাবে গোটেইডাল আৰামত মুখত ধৰিছিল। গুটি চুটি চব
হোৱাত আকৌ তাৰ ঢেঁকী থোৰা ৰুদ্ৰৰূপ ধৰিলে। তাক আৰু অলপ গৰম উঠাবৰ বাবে মই মোৰ পকৰটো তাক দেখুৱাই মুখৰ আগত নচাই নচাই তাৰ লিংগ চুই থাকিলোঁ। সি থাকিব নোৱাৰা হৈ মোক তেনেকৈ ৰাখি মোৰ তলৰ পৰা পলাই চিধা মোৰ পেলপেলীয়া মৌচাকখনত তাৰ ফুটডাল ভৰাই। তাৰ পিছত যি চোদন আৰম্ভ হ'ল সেয়া গধূলিলৈকে চলি থাকিল। মাত্ৰ ঠাইবোৰ সলনি হ'ল। কেতিয়াবা মোৰ মৌচাকত, কেতিয়াবা মোৰ পকৰত, কেতিয়াবা মোৰ মুখত, আৰু কেতিয়াবা কিটচেনত, কেতিয়াবা বাথৰুমত, কেতিয়াবা বেডৰুমত, কেতিয়াবা ষ্ট'ৰ ৰুমত, কেতিয়াবা ড্ৰয়িং ৰুমত। মুঠতে গোটেই দিনটো মোক চুদিলে। 1 মিনিটৰ বাবেও অকলে এৰা নাই। মুতিব যাওঁতেও লগত গৈছে। প্ৰথমতে লাজ লাগিছিল, কিন্তু পিছত সহজ হৈ পৰাত তাক সন্মুখত বহাই লৈ দুভৰি মেলি সি দেখালৈকে গিদাখন মেলি মুতিছোঁ। তাৰ দিনটোত 4 বাৰ পানী গ'ল। মোৰ সেই কেইবাৰ গ'ল হিচাপে নাই। সি আটাইকেইবাৰে মোৰ ভিতৰ পেলাইছিল। পিছদিনা এটা IPL খাব লগা হৈছিল। 3 দিনলৈকে বিষাই আছিল, বিশেষকৈ পকৰৰ ফুটাটো। বন্ধুসকল, আজিলৈ ইমানেই। এনেদৰে নতুন নতুন অসমীয়া কাহিনীসমূহ পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ। গিদাবধ নকৰি হাতৰ তলমুৱাখন পঠালিকৈ সেইখিনি ঠাইত থৈ হেঁচা মাৰি ধৰি